ৰান্ধালি ঐ তোৰ মৰমৰ মাতে খাৰি শুনিবলে কেতিয়া পাম সদায় পুৱা গধূলি ৰান্ধালি ঐ তোৰ অভিমানী মুখনি বহু আশা বহু কথাই কৰে মনতামনি মোৰে জান কিয় কৰা অভিমান তোমালে মৰম সাগৰৰ সমান ন তই একদম মিছা কথা কৈছ উৰেকান্ত তই একদম মিছা কথা কৈছ মই বিশ্বাস নকৰো তোৰ মৰম সাগৰৰ সমান কেতিয়াও হ'ব নোৱাৰে ন আই কেন নট ট্ৰাষ্ট ইট হয় নেকি মোৰ মৰম সাগৰৰ সমান হ'ব নোৱাৰে বাৰু ঠিক আছে নদীখনৰ সমানটো হ'ব পাৰে ঠিক আছে হ'ব দে এইবিলাক কথা কিন্তু আমাক যে ছাৰে কবিতা লিখি আনিবলৈ দিছিলে তহঁতকেইটাই লিখি আনিছ নে লিখি অনা নাই তই চিন্তা কৰিব নেলাগে আমি সদায় এডভান্সত থকা মানুহ বুজিছ সদায় এডভান্সত থকা মানুহ ছাৰে যি কৰিব দিয়ে সেয়া আমি আগতীয়াকে কৰিয়ে থওঁ গতিকে কবিতা লিখি আনিছো দে মজা দে আজি তেনেহ'লে ফাটাফাটি কবিতা মাতিম দেই বন্ধুসকল চাই থাকক সাংঘাতিক ধুনীয়া কবিতা লৈ আনিছো আজি জীৱন কচু পাতৰ পানী বুলি কয় যৌৱন জানানে কালৈ কোনৰ মাই গড ছাৰ মুখত এইকেইদিন ইমান গান ওলাইছে নহয় ছাৰ পুৰা একেবাৰে ৰোমান্টিক হৈ গৈছে দেই গুড মৰ্ণিং ছাৰ আচ্ছা বাৰু গুড মৰ্ণিং কিন্তু তহঁতকেইটাৰ মুখত আজি গুড মৰ্ণিং শব্দকেইটা নাই হৰিৰ মুখত অকলে যে কেছটো কি ছাৰ কেছটো অলপ নগেন গুড মৰ্ণিং ছাৰ হয় ছাৰ গুড মৰ্ণিং ছাৰ হ'ব দে অ'কে ছাৰ ঠিক আছে দে মই যে যোৱাকালি তহঁতকেইটাক কবিতা লিখি আনিবলৈ দিছিলোঁ এটা তহঁতকেইটাই লিখি আনিছ না হয় ছাৰ তামান লিখি আনিছো মজা কবিতা উৰেকান্ত তই লিখিছ না হয় ছাৰ ময়ো এটা ধুনীয়া কবিতা লিখি আনিছো আৰু হৰি তই হয় ছাৰ ময়ো এটা লিখি আনিছো সুন্দৰ তহঁত তিনিওটাই আজি এটা কবিতা লিখি আনিছ সেইকেইটা কবিতা শুনিম দে কিন্তু তাৰ আগতে তহঁতকেইটাক মই এটা প্ৰশ্ন সুধিম অ'কে ছাৰ আপুনি প্ৰশ্ন সুধিব পাৰে হয় নেকি দে চানি তই কচোন গৰু আৰু মানুহৰ মাজত কি মিল আছে কি হ'ব পাৰে গৰু আৰু মানুহৰ মাজততো যথেষ্টখিনি পাৰ্থক্য আছে কিন্তু মিল আছে কি মিল আছে গৰুৱেতো ঘাঁহ খায় কিন্তু মানুহে খায় ভাত গৰুৱে থাকে গোহালিত মানুহে থাকে ঘৰত গৰুৰ 4টা ঠেং আছে মানুহৰ আছে 2টা ভৰি গৰুৱে কান্দে মানুহেও কান্দে য়েছ ছাৰ মই উত্তৰটো পাই গলো হয় নেকি দে উত্তৰটো দে হয় ছাৰ মানুহ আৰু গৰুৰ মাজত থকা মিল এইটোৱে যে মানুহেও কান্দে গৰুৱেও কান্দে ৰাইট হৈছে ধন্যবাদ ছাৰ আচ্ছা হ'ব দে উৰেকান্ত এইবাৰ তই কচোন পৃথিৱীত এনেকুৱা এটা খাটাৰা নাম আছে যিটো নাম শুনিলে সকলোবোৰ মানুহে ভয় খাই যায় সেই নামটো কি মজা ছাৰ সেই নামটো হৈছে কৰোনা ভাইৰাছ মাই গড মই ভাবিছিলোঁ কি এটা উত্তৰ কিন্তু তই দিলি কি এটা উত্তৰ বাৰু হ'ব দে হৈছে দে কৰোনা ভাইৰাছৰ নাম শুনিলে মানুহবিলাকে ভয়ে খাই যায় আজিকালি দে হৈছে দে থেংক ইউ ছাৰ এইবাৰ হৰি তই ক'ব লাগিব যে ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল হয় ছাৰ ৰেডিঅ' আৱিষ্কাৰ কৰিছিল আমাৰ মাৰকণীয়ে উত্তৰটো তই জানিলি দেখোন ছাৰ কিয় নেজানিম হে উৰেকান্ত আৰু চানিয়ে যদি উত্তৰবিলাক দিব পাৰে মই কিয় নেজানিম ছাৰ হোৱাটোতো হয় দে তই ঠিকে কৈছ কিন্তু আজি তই আৱিষ্কাৰ শব্দটো শুনাৰ পাছতো কমপ্লেইন নকৰিলি কিয় ছাৰ সেইটো কথা ছাৰ ৰেডিঅ' কোনে আৱিষ্কাৰ কৰিছিল জানো যে ছাৰ সৰুৰ পৰা জানো ন এইটো কথা সেইকাৰণেহে ছাৰ আপোনাক কমপ্লেইন নকৰিলোঁ যদিহে বেলেগ বস্তু এটা সোধা হ'লে সেই উত্তৰটো মই নজনা হ'লে ছাৰ মই আপোনাক পটককৈ কমপ্লেইন কৰি দিলোঁহেঁতেন ছাৰ মাকা হ'ব দে ভাল লাগিল দে তোৰ কথাটো শুনি এতিয়া মাতিব লাগিব কবিতা অ'কে ছাৰ বাৰু কচোন কোনে ফাৰ্ষ্ট কবিতা মাতিবি ছাৰ ফাৰ্ষ্ট আজি মই মাতো নেকি সুন্দৰ দে আগবাঢ়ি আহিব লাগে এনেকে বুজিছ দে মাত পটককে তোৰ কবিতাটো মাতি দে অ'কে ছাৰ মানে ছাৰ মোৰ কবিতাটো অলপ বেলেগ ধৰণৰ ছাৰ মানে কালি মই বহি আছিলো আৰু ছাৰ তেতিয়া মনত কিবা কিবি আহিলে মই ছাৰ তাকে সজাই মেলি কবিতা এটা লিখি আনিলো নহয় ছাৰ একো নাই হ'ব দে আমাক মনোৰঞ্জনহে লাগে দে মাতি দে তোৰ কবিতাটো তেনেহ'লে ছাৰ মই আৰম্ভ কৰি দিওঁ 1 2 3 4 5 6 7 আজিকালি মোবাইল ফোনৰ নাম ওলাইছে জাত 8 9 10 11 12 13 আমাৰ ফালে এয়াৰটেল চিমৰ
ফোনৰ নেটৱৰ্ক একেবাৰে নেপায়, পায় কেৱল 0। 14, 15, 16, 17, 18, 19, 20 ফেচবুকৰ ব্যৱহাৰ আজি ভাৰতত নাম্বাৰ 1 লিষ্ট। 21, 22, 23, 24, 25, 26, 27 ফেচবুক ইউটিউবৰ কমেণ্টবিলাক চাবা, দেখিবা নাইচ। 28, 29, 30, 31, 32 পুৱাই মোবাইলত নটিফিকেশ্যন আহে চিক। 33, 34, 35, 36, 37 আমি সকলোৱে জানো 37ৰ পাছত হয় 38। 40, 41, 42, 43, 44 44ৰ লগত এক যোগ কৰি দিলে হ'ব 45। 55, 56, 57, 58, 59 হয় বন্ধুসকল, আমি সকলোৱে জানো জংঘলৰ ভিতৰত থকা আটাইতকৈ ডাঙৰ জন্তুবিধ হৈছে আমাৰ হাতী। অহ মাই গড, তই দেখোন এটা বৰ বেলেগ ধৰণৰ কবিতা মাতি দিলি অ'। হয় ছাৰ, পিছে কবিতাটো শুনি কেনেকুৱা লাগিলেনো? এ মজা মজা ছুপাৰ লাগিছে দে, তোৰ কবিতাটো শুনি বহুত ভাল লাগিছে। দে 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 এইবাৰ কোনে মাতিবি? ছাৰ এবাৰ মই মাতো নেকি? বাৰু ঠিক আছে, হৰি তই মাতচোন, তোৰ কবিতাটো কেনেকুৱা শুনি চাওঁ। অ'কে ছাৰ, মানে ছাৰ মই যে আগতে কবিতা তেনেকৈ নিলিখোঁ, গতিকে ছাৰ মোৰ কবিতাটো অলপ চুটি আৰু সিমান ভালো নহ'ব নেকি ছাৰ? তথাপি এবাৰ শুনি চাওকচোন আপুনি। হ'ব দে, কিমাননো আৰু দীঘল দীঘল কবিতা শুনিম। দে 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 অলপ চুটি কবিতাকে শুনি চাওঁ। হ'ব ছাৰ, তেনেহ'লে মই আৰম্ভ কৰি দিওঁ। শুৱনি আমাৰ শাকৰ বজাৰখন ধুনীয়া ধুনীয়া শাক পাচলিয়ে ভৰা, শাক পাচলিৰ দাম যিহে বাঢ়িছে ভাবিলে নেখাওঁ যেনে লগা। শুৱনি আমাৰ মাছৰ বজাৰখন ধুনীয়া ধুনীয়া মাছেৰে ভৰা, 1 কেজি মাছৰ দাম আজি হৈ গ'ল 250 টকা। শুৱনি আমাৰ মাংসৰ বজাৰখন ধুনীয়া ধুনীয়া খাচী মাংসৰে ভৰা, 1 কেজি ছাগলী মাংসৰ দাম সুধিলে ক'ব 600 টকা। কি যে হ'ব কি যে নহ'ব একো যে উপায় নাই, মাছ মাংস নহ'লে জানা পেটলৈ ভাতে নোসোমাই। ঘৰত আছে পালেং শাক, বজাৰত আছে ধুনীয়া ধুনীয়া মাছ, পালেঙে মাছে খাই চাবা বৰ মজা সোৱাদ। বাৰীত আছে ঢেকীয়া, পুখুৰীত আছে দৰিকণা মাছে ঢেকীয়া শাকে খালেও লাগে মজা। ছাৰ মোৰ কবিতাটো ইমানখিনিয়ে। বাহ, মিহি মিহিকে তয়ো কিন্তু বৰ ধুনীয়া কবিতা লিখিছ দেই। হয় নেকি ছাৰ? ভাল লাগিল দে, কবিতাটো শুনি ভাল লাগিল। ভৱিষ্যতে তোৰ পৰা আৰু ধুনীয়া ধুনীয়া কবিতা শুনিবলৈ পাম বুলি আশা থাকিল। অ'কে ছাৰ। তেনেহ'লে চানি একেবাৰে শেষত তই তোৰ কবিতাটো মাতি দে। অ'কে ছাৰ। আজিকালি বাইদেউহঁতৰ দামী মোবাইল ফোন, চিন্তা নকৰিবা মামাই ফ্ৰী কৰি দিছে বন্ধন গোটৰ লোন। হয় দে, বাৰু বন্ধুসকল আপোনালোকে ক'বচোন, এই হৰি, চানি আৰু উৰেকান্ত এই তিনিওটাৰ কবিতাকেইটা শুনি আপোনালোকৰ কেনেকুৱা লাগিলে? ছাৰ আপুনি টেনশ্যন নল'ব, আজি ময়ো কবিতা লিখিছোঁতো, মানে আমাৰ ৰাইজে ভাল পাব দিয়ক। হ'ব দে তেনেহ'লে বল গৈ থাকোঁ আজি। অ'কে ছাৰ। অ'কে ছাৰ।